লাগিলে আৰু সংযুক্তা বাৰ কাপোৰ সদায় ভাল লাগে এইটো মোৰ দ্বিতীয়বাৰ একেলগে আৰু যোৱাবাৰো মানুহে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছিলে আৰু এইবাৰ আৰু বেছি ধুনীয়া হৈছে তাতে আকৌ ভাৰতৰ বাহিৰত কিন্তু ভাৰতৰ বাহিৰত যদিও নিজৰ মানুহৰ মাজত আৰু মোৰ আটাইতকৈ প্ৰিয় সাজযোৰেই হ'ল চাদৰ মেখেলা কাৰণ মোৰ এনেকুৱা এটা বিশ্বাস যে আমি সকলো কাপোৰ যেতিয়া যদি কাপোৰ কিনিবলৈ যাওঁ আমি সদায় নিজৰ এটা চাইজ থাকে কাৰোবাৰ এছ কাৰোবাৰ এম কাৰোবাৰ এল কিন্তু চাদৰ মেখেলা হ'ল এনেকুৱা এযোৰ সাজ য'ত কোনো চাইজ নাই আজি যদি আপুনি পিন্ধি লয় সি আপোনাৰ দেহৰ আকাৰ ল'ব মই পিন্ধি ল'লে মোৰ আকাৰ ল'ব বায়ে পিন্ধিলে বাৰ আকাৰ ল'ব গতিকে এই কাপোৰযোৰ ইমানেই বেছি আমাক আপোন কৰি ল'ব পাৰে যিদৰে আমি অসমীয়া মানুহবোৰে মানুহক আপোন কৰি লওঁ বুলি সকলোৱে কয় নিশ্চয় কয় যে আমি মানুহবোৰ খুব সৰল আৰু ইয়াতো ঠিক তেনেধৰণৰে এটা বিৰাট মৰমীয়াল মানুহৰ মাজলৈ আহি খুব ভাল লাগিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ এই মনবোৰ নিজৰ ঠাইখনক ভাল পোৱা নিজৰ জাতিটো ভাষাটোক ভাল পোৱা এই মনবোৰ এনেকৈয়ে সদায় ধুনীয়া হৈ থাকক Thank you.